মৰমৰ অকণিহঁত আমি আগৰ ক্লাছটোত আমাৰ চৌপাশৰ গছ বন এই পাঠটি আলোচনা কৰিছিলোঁ নহয়নে? আমি এই পাঠটিৰ কিহলৈকে আলোচনা কৰিছিলোঁ? গছৰ পৰা আমি কিছুমান ঔষধো পাওঁ, গছৰ পৰা পোৱা বাঁহ বেত কাঠ ৰবৰ আদি ভিন ভিন কামত লগাওঁ নহয়নে? আৰু লগতে আমি লতা জাতীয় গছ ঔষধি গছ এইবোৰৰ বিষয়ে অলপকৈ আলোচনা আমি কৰিলোঁ নহয়নে? আজি আমি ক'ৰ পৰা কৰিম? কিছুমান গছ আকৌ দেখিবলৈ ধুনীয়াভাৱে ঘৰৰ সন্মুখত বা বাৰীত আমি ৰুই থওঁ নহয়নে? কিছুমান ধুনীয়াভাৱে কৈছিলোঁ নহয়, দেৱদাৰু নহয়নে, একেচিয়া এনেকুৱা কিছুমান গছ আছে আমি দেখিবলৈ ভাল লাগে বাবে আমাৰ বাৰীত ৰুই থওঁ নহয়নে? আৰু কিছুমান আকৌ আমি কি কৰোঁ, টাবতো ৰুওঁ নহয়নে? ফুল হিচাপে, যেনে ইন্দ্ৰমালতী, নাৰ্জী এনেকুৱা বিভিন্ন ফুল আছে। তোমালোকে মাহঁতৰ লগত আজি পাতিবচোন দেই। তাৰপিছত আৰু এটা দৰকাৰী কথা কি, যিকোনো প্ৰাণীৰ বাবে গছে কৰা আটাইতকৈ ডাঙৰ কামটো কি জানানে? গছে প্ৰাণীৰ বাবে অপকাৰী গেছ এবিধ বায়ুৰ পৰা শুহি লয় আৰু প্ৰাণীৰ বাবে দৰকাৰী গেছ এবিধ বায়ুলৈ এৰি দিয়ে। এইবিলাক পিছত বিজ্ঞানত বহলকৈ পঢ়িবলৈ পাবা। আমি গছে এৰি দিয়া কি লৈ জীয়াই থাকোঁ? অক্সিজেন লৈহে জীয়াই থাকোঁ নহয়নে? আৰু আমি যে এৰি দিওঁ কাৰ্বন ডাই অক্সাইড, সেইখিনি কোনে গ্ৰহণ কৰে? গছে। এইবিলাক ডাঙৰ হ'লে বিজ্ঞানত বহলকৈ পঢ়িবলৈ পাবা। এতিয়া মাত্ৰ জানি থোৱা যে গছ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, গছে এৰি দিয়া অক্সিজেন গ্ৰহণ কৰিহে আমি জীয়াই থাকোঁ নহয়নে? আৰু আমি নিশাহত এৰি দিয়া কাৰ্বন ডাই অক্সাইড কোনে গ্ৰহণ কৰে? গছে গ্ৰহণ কৰে নহয়নে? তাৰপিছত আৰু এটা কথা কি দিছে, পিছে আৰু এটা কথা বুলি কৈছে আকৌ, কি বুলি? সকলো গছ বনেই কিন্তু আমাৰ বাবে উপকাৰী নহয়, কিছুমান অপকাৰী গছ বনো আছে নহয়নে? যেনে খেতি পথাৰত কিছুমান গছ বন গজি আমাৰ খেতি অনিষ্ট সাধন কৰে। আকৌ কিছুমান কলচীৰ দৰে উদ্ভিদ আছে মাংসভোজী, মাংস খায়, গম পালানে? পতংগ খায়। গতিকে সেই তেনেকুৱা ধৰণৰ উদ্ভিদবোৰ কি? অপকাৰী। এইবোৰ ডাঙৰ হ'লে বিজ্ঞানত পাবা। এতিয়া তোমালোকে কি কৰা, আমি আলোচনা কৰিম, প্ৰশ্নোত্তৰো দিম, এনেকৈ খাদ্য শস্য জাতীয় গছ বনৰ পৰা আমি কি কি পাওঁ এইবিলাক এনেকুৱা প্ৰশ্ন মই দিম তোমালোকক। কিন্তু বৰ্তমান তোমালোকক মই দুটামান দৰকাৰী কথা বৰ্ডত লিখি ৰাখিছোঁ, সেইকেইটা তোমালোকে বহীত লিখি পেলাবা দেই। মই পঢ়ি দিছোঁ, মন কৰাচোন বৰ্ডলৈ। গছৰ বিষয়ে জানিবলগীয়া কথা কিতাপতো আছে, কিন্তু মই তোমালোকক এনেদৰে লিখি দিছোঁ, তেতিয়া লিখিবলৈ ভাল লাগিব নহয় জানো? আৰু লগতে বুজাই দিছোঁ। ইয়াত দিছে গছো জীৱ নহয়নে? গছক জীয়াই থাকিবলৈ আহাৰ, পানী আৰু বেলিৰ পোহৰ লাগে। মই এই কথাটো আগৰ ক্লাছত আলোচনা কৰিছিলোঁ নহয় জানো? কৈছিলোঁৱেই, আহাৰ পানী নহ'লে আৰু সূৰ্যৰ তাপ নহ'লে কি হ'ব? গছ নাবাঢ়ে নহয়নে? মৰি থাকিব। গছ নাথাকিলে আমাৰ পৃথিৱীখন থাকিব নোৱাৰাকৈ গৰম হ'ব। আমি গছ অবিহনে জীয়াই থকাৰ কথা আমি ভাবিবই নোৱাৰোঁ নহয়নে? সেইকাৰণে গছ পুলি ৰুব লাগে নহয় জানো? কিছুমান গছে চিকাৰ কৰিবও পাৰে। মই যে ক'লোঁ কলচী উদ্ভিদৰ কথা নহয়নে? তেনেকুৱা আৰু উদ্ভিদ আছে, সেইবোৰ তাৰপিছত বহলকৈ ডাঙৰ হ'লে গম পাবা। সেইবিলাক গছে কি কৰিব পাৰে? চিকাৰ কৰিবও পাৰে। খেতিৰ পথাৰ বা পানীত হোৱা কিছুমান সৰু সৰু গছে আমাৰ উপকাৰী গছবোৰ ডাঙৰ হোৱাত বাধা দিয়ে, সেয়ে এইবিলাক অপকাৰী গছ। ইয়াৰ উপৰিও কিছুমান গছ আৰু কিছুমান গছৰ ফুল গুটি বিষাক্ত। মই ক'লোৱেই নহয়, এতিয়া ধাননি পথাৰত যিবিলাক অপকাৰী বন হয় সেইবিলাকে আমাৰ খেতি পথাৰত অপকাৰহে কৰে নহয়নে? সেইকাৰণে কি কৰে? আমাৰ দৰৱ দিয়ে মৰিবলৈ নহয়নে? বা উভালিও কিছুমানে নহয় জানো? এইবোৰ কথা পিছত ডাঙৰ হ'লে আৰু পৰিৱেশৰ পৰা মন কৰিলে শিকিব পাৰিবা। মা দেউতাকো সুধিবা কথাবোৰ দেই। আজিলৈ আহোঁ, হ'ব ন? বাই বাই।